যে নহওক আজি আপোনালোকে আমি হঠাৎ নিমন্ত্ৰণ কৰাৰ পিছতো আপোনালোকে উপস্থিত থকাটো আমি আপোনালোকক ধন্যবাদ দিছোঁ। সংবাদ মাধ্যমসকল, পোনপ্ৰথমতে মই আপোনালোকক পৰিচয় দিব বিচাৰিছোঁ। আমাৰ স্পক পাৰ্চন বিজেপি ইষ্ট কাৰ্বি আংলঙত চমাংক্ৰ ডাঙৰীয়া, স্পক পাৰ্চন চালবৰ বে ডাঙৰীয়া আৰু মিডিয়া চেল ইনচাৰ্জ লংখিৰি টিছো ডাঙৰীয়া, প্ৰমুখে আমাৰ মিডিয়া চেয়াৰমেন আমাৰ বিদ্যা সিং ৰংপি ডাঙৰীয়া আৰু আমাৰ ৱেষ্ট কাৰ্বি আংলঙৰ ডিষ্ট্ৰিক্টৰ বিজেপি স্পক পাৰ্চন সাৰ্থিক ৰাম ছাৰ ডাঙৰীয়া আৰু মোৰ নাম লাইচান ইংলিং। আমি আজি আপোনালোকক নিমন্ত্ৰণ কৰাৰ উদ্দেশ্যটো আছিলে যে কিছুমান দুই এজন ব্যক্তিয়ে কাৰ্বি আংলঙৰ এটা ইছ্যু লৈ পেলাই সেই ইছ্যুটো তেওঁলোকে জীয়াই ৰাখিব বিচাৰে, তেওঁলোকে সমাধান কৰিব নিবিচৰা তেনেকৈ আমি দেখিবলৈ পাইছোঁ। যে যোৱা কালি তেওঁলোকে লিটচং আৰু আংটং তেওঁলোকে যিটো প্ৰেছ মিটত আপোনালোকে দেখিছে, তেওঁলোকে কৈছে যে PGR আৰু VGR আজিলৈকে ইছ্যুটো ইভেকশ্যন কৰিব পৰা নাই অট'নমাছ কাউন্সিলে, এই কথাটো তেওঁলোকে কৈছে। পজিটিভ কথাটো আমি ৰেছপণ্ড কৰিব লাগে, কিন্তু তেওঁলোকে ক'ব লাগিছিল PGR VGRটো লৈ পেলাই বাৰম্বাৰ। যোৱাবাৰ লাইভসকলে তেওঁলোকেও টকশ্বত তাত কিছুমান বহুত কথা আলোচনা হ'ল। এটা কথা জানিব লাগিব, এই PGR VGR লৈ পেলাই যে ৰাজনৈতিক কৰিব ষড়যন্ত্ৰ তেওঁলোকে ৰাজনৈতিক কৰিবলৈ কাৰণে যদি হয়, তেতিয়াহ'লে এইটো তেওঁলোকে দায়টো তেওঁলোকে ল'ব লাগিব। আৰু যদি এই PGR VGR লৈ পেলাই সমস্যাটো সমাধান কৰিব লাগে, তেতিয়াহ'লে এই য'ত সমাধান কৰিব পাৰিব আৰু এটা আইনৰ ভিত্তিত আইনৰ জৰিয়তে যিখিনি কাম কৰি এটা পজিটিভলি যাতে কৰিব পাৰে, সেই জেগাটো থাকিলে ভাল। আমাৰ ফালৰ পৰা এইটোৱে ক'ব বিচাৰিছোঁ। কিয়নো PGR VGR কথাটো কাৰ্বি সাহিত্য পৰিষদে আমাৰ লিডাৰ ডক্টৰ তুলিৰাম ৰংহাং ছাৰে পদক্ষেপ লৈ থকা অৱস্থাত এটা হাম্বাৰহে পৰিছে, বাধাহে প্ৰয়োগ কৰা আমি দেখিবলৈ পাইছোঁ। কিয়নো যে ইয়াত হায়াৰ কমিটি গঠন কৰিছে, তাত বিভিন্ন দল সংগঠন আছে, ছাত্ৰ সংগঠন যুৱক সংগঠনবিলাক আছে, তাতো নিমন্ত্ৰণ কৰিছে, তাত তেওঁলোকে থাকিব নিবিচাৰে। আৰু এই পদক্ষেপত গৈ থকা অৱস্থাত কিছু বস্তুটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলে লৈছে যে তাত থকা যিবিলাক গামবুঢ়াসকলক, তেওঁলোককতো গামবুঢ়াসকলৰ যিমানখিনিত এটা জাতি নহয়, তাত কেৱল আমাৰ তেওঁলোকে কৈছে হিন্দী ভাষী কথা কৈ থাকে, কিন্তু আমাৰ কথাটো হৈছে PGR VGR কথাটো এই উদ্দেশ্যটো আমি সমাধান কৰিবলৈ হ'লে এটা পজিটিভ ৱে লৈ পেলাইহে সমাধান কৰিব লাগে। এতিয়াতো হাইকোৰ্টত কেছ চলি থকা অৱস্থাত, তেনে অৱস্থাত বাৰম্বাৰ তেওঁলোকে কৈ থকাটো আমি কি বুলি বুজিম? এইটো এটা নিগেটিভ ইম্পেক্ট পেলাব নালাগে আৰু এইটো যাতে অন্য বেলেগৰ জাতিৰ ওপৰত টাৰ্গেট লৈ পেলাই কাম কৰিব নালাগে। এই মীমাংসাটো আইনৰ ভিত্তিত আছে, আইনৰ ভিত্তিত যেতিয়া আইনে যিটো কথা ক'ব সেইমতে আমি কাম কৰিলে ছাকচেছ হ'ব। আজিলৈকে কাৰ্বি সাহিত্য পৰিষদ ডক্টৰ তুলিৰাম ৰংহাং ছাৰে যে ইভেকশ্যন নকৰিম বুলিতো কোৱা নাই, ইভেকশ্যন কৰিম, কিন্তু আমি আইনৰ ভিত্তিটো চাই পেলাই আমি ল এণ্ড অৰ্ডাৰ যাতে একো বিভিন্ন জাতি জনগোষ্ঠীৰ মাজতো যাতে একো প্ৰভাৱ নেপেলায়, বেয়া প্ৰভাৱ নেপেলায়, তাৰ নিয়মেৰেহে আমি কৰিম বুলি স্পষ্ট কোৱা আছে। আৰু দ্বিতীয় কথা কৈছে, ক'ত PGR কথা লৈ পেলাই তেওঁলোকে এটা গঠন কৰিছে কাৰ্বি বিচাৰো, কাৰ্বি একতা হোৱাটো কোনে নিবিচাৰে, কিন্তু কাৰ্বি চিংৰুম আমেই নাম লৈ পেলাই বিভাজন কৰা বন্ধ কৰক। আনফালে কাৰ্বি চিংৰুম আমেই বুলি কৈছে, আনটো কৈছে তেওঁলোকে ডক্টৰ তুলিৰাম ৰংহাং গো বেক, অমৰ সিং টিছো গো বেক, এনেধৰণে তেওঁলোকৰ বক্তব্য যিটো শ্লোগানত তেওঁলোকে ব্যৱহাৰ কৰিছে। তো ডক্টৰ তুলিৰাম ৰংহাং আজিৰ দিনত আমাৰ চিফ, আমাৰ লিডাৰ, আমাৰ CM কাৰ্বি আংলং অট'নমাছ কাউন্সিল, তেখেতক আপোনালোকে গো বেক কি উদ্দেশ্যৰে কৈছে? আজি আমাৰ লিডাৰ অমৰ সিং টিছো, এখেত কাৰ্বি,
তো কাৰ্বি চিংৰুমামাই কথা কৈছে, তেওঁলোকে কাৰ্বি গো বেক কথাও আৰম্ভ কৰিছে। তো কাৰ্বিৰ মাজত যিটো বিভাজন কৰাৰ যিটো ৰাজনীতি, এইটো অতি শীঘ্ৰে বন্ধ কৰক। সেইকাৰণে আজি আংটং ইটি নিজে ভাবিব লাগে যে আংটং ইটি আছিলে APHLC। APHLCৰ লগত থকাটো জীয়াই গাথাৰে স্পষ্টভাৱে কৈছে কাৰ্বি চিংৰুমামাই মিটিঙত আপোনালোকে যাব নালাগে বুলি কৈছে। তো আংটং ইটি তেতিয়াহ'লে কাৰ কথা শুনে? না আংটং ইটি APHLC দলৰ পৰা ত্যাগ কৰিলে নেকি? যদিও কৰা নাই, তেতিয়াহ'লে তেওঁলোকে এটা পাৰ্টি যিকোনো সিদ্ধান্তৰ মতে যাব লাগে। তো আমি কৈছিলো যে কি কাৰ্বি একতাৰ নামত কাৰ্বি বিভাজন কৰা ৰাজনীতিটো বন্ধ কৰিব লাগে, আৰু কাৰ্বিৰ মাজত যাতে ভুল বুজাবুজি হ'ব নালাগে। আৰু যদি তেনেকে হয়, তেতিয়াহ'লে মই কাৰ্বি ৰাইজকো মই এপিল কৰিব বিচাৰিছো যাতে এনেকে বিভাজনৰ ৰাজনীতিক আৰু দুনাই যাতে নহয়, তাৰ কাৰণে এই যে কিছু ব্যক্তি, এক দুইজন ব্যক্তিয়ে কাৰ্বি শান্তিটো বিনষ্ট কৰিবলৈ চেষ্টা কৰা, এইটো আমি তেওঁলোকক চিনাক্ত কৰিব লাগে। এই কথাটো আমি যদি কিবা এটা হয়, তেতিয়াহ'লে তেওঁলোকে দায়িত্ব ল'ব লাগিব। আৰু তেওঁলোকে কৈছে য'ত PGR কথা লৈ পেলাই আৰু একটা কৈছে, তেওঁলোকে যে ডক্টৰ আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ ছাৰক তেওঁলোকে কৈছে যে কাৰ্বি আংলংটো ATM হিচাপে ব্যৱহাৰ কৰিছে। মই আপোনালোককো বা মই তেওঁলোককো কুৱেশ্যন কৰিব বিচাৰিছো, আমি তেওঁলোকৰ পৰা সহায় পাইছে নে আমাৰ ইয়াৰ পৰা কিমান তেখেতে লৈছে? এই কথাটো এটা স্পষ্ট ৰাইজে বুজা ভাল। আৰু তেওঁলোকে যিটো অভিযোগ, তেওঁলোকে যিবিলাক অভিযোগ আনিছে, এইটো ভিত্তিহীন, মনোসজা, আৰু এইটো কনস্পিৰেচি আছে। তেওঁলোকৰ ওপৰত কোনেটো তেওঁলোকক চাইচন দিছে, এটা কথা তেওঁলোকে জানিব লাগে। আজিৰ দিনত যিটো 10টা বছৰ আমাৰ CM ছাৰৰ বিজেপি সময়ত, যিটো 10টা বছৰত এই স্পেচিয়েল পেকেটৰ পৰা সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ থকাৰ পিছত 20,000 কোটি টকা স্পেচিয়েল পেকেটৰ পৰা পাইছে। এইটো কথাটো তেওঁলোকে কিমান গম পায়, এই কথাটো জানিব লাগিব। আৰু দ্বিতীয় কথা, আটাইতকৈ তেখেতে কাৰ্বি আংলঙৰ কাৰণে একটা মানে নতুন এটা উন্নয়নৰ পথত আমাক আগুৱাই লৈ যোৱা এটা ৰাস্তা বুলি আমি পাইছিলো। কিলে আজি ধৰক মই ক্ৰীড়া বিভাগত গেম এণ্ড স্পৰ্টটো আগুৱাই যাব লাগে বুলি প্ৰত্যেক সমষ্টিতে 10 কোটি টকা দিছে। আজি ডিফু ষ্টেডিয়ামৰ নিচিনা জায়গাত আজি আমি দুটা মেচ গুচি গ'ল। আই লিগত এটা আমাৰ কাৰণে আই লিগৰ জায়গাত নিৰ্বাচন হৈছে, তাত সিলেক্ট হৈছে। আজি দুবাৰ খেলাটো কাৰ্বি আংলং, দুবাৰতো কাৰ্বি আংলঙৰ টিমটোৱে জয় হৈছে। এইটো ষ্টেট পুৰা ৰিপ্ৰেজেণ্ট কৰিছে আই লিগ 1, আই লিগ 3। গতিকে আপোনালোকে চাব, আমি কেৱল যে এটা জায়গাত নহয়, আনটো হৈছে আমাৰ কলা সংস্কৃতিৰ কাৰণে। আমাৰ KCSক যেতিয়া KCS স্থাপন হৈছে, যেতিয়া KCS হৈছে, কাৰ্বি আংলঙৰ কলা সংস্কৃতি জীয়াই ৰাখিবলৈ কাৰণে বহুতো চিফ মিনিষ্টাৰ আহিছে গৈছে, কাৰ্বি আংলঙতো বহুতো CM হৈছে গৈছে। কিন্তু এতিয়া বৰ্তমান আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ ছাৰে যে অসমৰ বাজেটত অন্তৰ্ভুক্ত হৈছে যে প্ৰত্যেক বছৰে 3 কোটি টকাত আমাৰ KCSৰ নামত আহিছে। এইটো কাৰ কাৰণে হৈছে? এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ ছাৰৰ কাৰণে হৈছে, আমাৰ লিডাৰ ডক্টৰ তুলিৰাম ৰহাং ছাৰৰ কাৰণে হৈছে। আনটো হৈছিলে আমি কলা সংস্কৃতিৰ জায়গাটো বিশ্ব দৰবাৰলৈকে গৈছে, ৱৰ্ল্ড ৰেকৰ্ড হৈছে। কেংডংডাং বুলিতো ৱৰ্ল্ড ৰেকৰ্ডত হৈছে। কাৰ দিনত হৈছে আৰু কাৰ সহায়তে আমি পাইছো? এইটো হৈছে আমাৰ সন্মানীয় ডক্টৰ তুলিৰাম ৰহাং CM ছাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ ছাৰৰ সময়তে আমি পাইছো। আনটো হৈছে শিক্ষা বিভাগত ডেভেলপমেণ্টৰ কাৰণে যিখিনিত ক'বলৈ গ'লে BEd কলেজ ষ্টাৰ্ট হ'ব, আনটো হৈছে চুৰু পথাৰৰ জায়গাত
ট্ৰাইবেলৰ শিক্ষা বিভাগ উন্নতিৰ কাৰণে 33 crore তাতো আছে ল কলেজ হৈছে চিনথঙত এতিয়া ডিগ্ৰী কলেজ কমপ্লিট হ'বলৈ গৈ আছে ঠিক তেনেধৰণে একালয় বিদ্যালয়টো একটা স্কিমতে 50 crore জাগাত আহিছে KGBB এটো প্ৰত্যেকৰ জাগাতে 6 crore জাগাত আহিছে আৰু এইবাৰ শিক্ষা বিভাগতো আমি 80+ আমি এবাৰ মেট্ৰিকত ডিগ্ৰী লেভেলতো আমি রেজাল্ট ভাল এটা রেজাল্ট দেখাবলৈ পাইছো তো তেনেধৰণে যে তেখেতে কৈছে তেওঁলোকে অভিযোগ আনিব বিচাৰিছে যে আমাৰ কাৰ্বি আংলঙত উন্নয়নটো কাৰ্বি আংলঙত ডেভেলপমেন্টটো আৰু এতিয়া অনগোইং যদি আমি চাওঁ ডেভেলপমেন্টৰ ক্ষেত্ৰত তেতিয়াহ'লে আপোনালোকে দেখিব হাওৰা ঘাটৰ পৰা যিটো মানে মেঘালয় ৱেষ্ট কাৰ্বি আংলঙলৈকে যিটো 4 লেন ৰাস্তা আমি আগতে বালিপথাৰ বকজানৰ পৰা আহিলে 3 ঘণ্টা ডিফু পাবলৈ কাৰণে সময় লাগে আজি দিনত 1 ঘণ্টা মাত্ৰ লাগে কিয়ৰ কাৰণে হৈছে ৰাস্তা ভালৰ কাৰণে হৈছে কাৰ জৰিয়তে হৈছে আমাক মানে অসম চৰকাৰে আমাৰ লিডাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে